নমস্কাৰ বন্ধুসকল, পুনৰ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি শ্বেয়াৰ কৰিব লৈছোঁ বগৰীৰ মিঠা আচাৰৰ ৰেচিপি। আৰু আচাৰ বনাবলৈ মই লৈছোঁ 1 কেজি পকা বগৰী। আৰু বগৰীখিনি প্ৰথমতে খুব ভালকৈ ধুই ল'লোঁ। আৰু এটা কথা লক্ষ্য কৰিলোঁ, বগৰীখিনি কিনি অনাৰ পিছত কিবা তেল লাগি থকাৰ দৰে আছিল। গতিকে ভালদৰে ধুই লৈ এটা খৰাহিত থৈ দিছোঁ ইয়াৰ এক্সট্ৰা পানীখিনি যাবৰ কাৰণে। তাৰ পিছত মই ডলা এখনত ৰাখি দিম, তেতিয়া ভালদৰে শুকাই আহিব, মানে পানী অকণো নাথাকিব। বগৰীখিনি মই আধা ঘণ্টামান ৰ'দত দিয়াৰ পিছত আঙুলিৰে ফালি ফালি দিছোঁ, যাতে ভিতৰৰ যিখিনি বিজলুৱা অংশ আছে সেইখিনি অকণমান শুকাই আহে, তেতিয়া আচাৰখিনি সোনকালে বেয়া নহয়। আৰু এটা কথা, মই বহুত বেছি আজি ৰ'দত নিদিওঁ এই বগৰীখিনি, নহ'লে সোনকালে শুকাই আহিব, যিটো মই বিচৰা নাই। আচলতে মই ইয়াৰ আগতেও এটা বগৰীৰ মিঠা আচাৰৰ ৰেচিপি শ্বেয়াৰ কৰিছিলোঁ। সেই আচাৰৰ ৰেচিপিটোত মই বগৰীখিনি অকণমান শুকাই লৈছিলোঁ, কাৰণ বেছি আছিল কাৰণে বহুত দিনলৈ ষ্ট'ৰ কৰিছিলোঁ। আৰু সেই আচাৰ মোৰ লগত যিহেতু বৰ্তমানেও আছে, সেইকাৰণে ভাবিছোঁ এই বগৰী আচাৰখিনি মই অকণমান বেলেগকৈ বনাম। আৰু তাৰ কাৰণে মই বগৰীখিনি বহুত বেছি যদি শুকাই লওঁ তেতিয়া বেয়া হৈ যাব। আৰু এতিয়া এই বগৰীখিনি মই ডলাখনত লৈ ল'লোঁ, তেতিয়া যিখিনি পানী আছে মানে গাত লাগি থাকিব বগৰী, সকলোখিনি শুকাই আহিব। আৰু ফাইনেলি বগৰীখিনি শুকাই আহিল, মই যিমানখিনি বিচাৰিছিলোঁ সিমানখিনি। যিবোৰ কাটি দিছিলোঁ মাজে মাজে সেইবোৰো শুকাই গৈছে, লগতে যিবোৰ ফালি দিছিলোঁ ভিতৰৰ বিজলুৱা অংশখিনি শুকাই আহিছে। তাৰ মাজতে এটা দুটামান বগৰী ফালি নিদিয়াও থাকি গ'ল। যিয়ে নহওক আৰু এটা দুটা থাকি গ'ল, একো নাই। এতিয়া শুকাই ৰখা বগৰীখিনি এটা ছাইডত ৰাখি দিওঁ, কাৰণ প্ৰথমতে মছলাখিনি ৰেডি কৰিব লাগিব আচাৰৰ কাৰণে। মছলাৰ কাৰণে লৈছোঁ এচামুচ সৰু চামুচেৰে জিৰা, লগতে এচামুচ চফ, এচামুচ গোটা ধনিয়া, শুকান জলকীয়া 2টা, আৰু একেবাৰে শেষত লৈছোঁ এচামুচ আজৱাইন। মছলাৰ ভিতৰত মই আজি এইখিনিয়ে ব্যৱহাৰ কৰিম, কমকৈ কৰিছোঁ, খুব কম মছলা ব্যৱহাৰ কৰিম আজি আচাৰত। যদি বিচাৰে মছলাৰ পৰিমাণ বঢ়াইও ল'ব পাৰি আচলতে। 2 মিনিটমান মই ড্ৰাই ৰোষ্ট কৰি ল'লোঁ, তাৰপিছত কিছু সময় ঠাণ্ডা হ'ব দিম, আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছতেই মছলাখিনি মই গুড়ি কৰি ল'ম। আৰু এই মছলাৰ লগতে যদিহে বিচাৰে তেতিয়া মেথি আৰু ক'লা জিৰা দিব পাৰি, কিন্তু মেথি সৰহকৈ যদি দিয়া হয় তেতিয়া আচাৰখিনি তিতা হৈ যায়, গতিকে মেথি মই স্কিপেই কৰোঁ সেইকাৰণে। এতিয়া এইখিনি গুড়ি কৰি লওঁ। ইয়াৰ লগতে মছলাৰ ভিতৰত লৈছোঁ মই এচামুচ চাট মছলা, লগতে এচামুচ ক'লা নিমখ দিলে আৰু চাট মছলা দিলে খুব বেলেগ এটা টেষ্ট হয়। আৰু জ্বলাৰ কাৰণে লৈছোঁ 2 চামুচ শুকান জলকীয়াৰ গুড়ি, কালাৰৰ কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ ইউজ কৰিব পাৰি। এইখিনি ছাইডত ৰাখি দিলোঁ। লগতে এই মছলাখিনি মই গুড়ি কৰি ল'লোঁ, খুব পাউডাৰ মছলাটো কৰা নাই, নৰ্মেলি মই গুড়ি কৰি ল'লোঁ। এতিয়া আচাৰ বনাবলৈ গেছত এটা কেৰাহী পাতি দিলোঁ, তাত মিঠাতেল সৰহকৈ দিছোঁ, কাৰণ আচাৰত যিহেতু তেল সৰহই লাগে। তেলখিনি যেতিয়া গৰম হৈ আহিল তেতিয়া ফোড়নৰ কাৰণে লৈছোঁ 2 খিলা তেজপাত আৰু 2টা শুকান জলকীয়া। কেইছেকেণ্ডমান ভাজি লৈছোঁ। এইখিনি সময়ত গেছটো একেবাৰে কমকৈ ৰাখিছোঁ, নহ'লে তেজপাত আৰু শুকান জলকীয়া লগে লগে জ্বলি যাব। কেইছেকেণ্ডমান ভজাৰ পিছত এতিয়া যিখিনি মই অকণমান শুকাই ৰাখিছিলোঁ বগৰী, সেই বগৰীখিনি দিম। এতিয়া বগৰীখিনি দিয়াৰ পিছত মই কিছু সময় ভাজি থাকিব লাগিব। গেছটো ল' টু মিডিয়াম কৰিছোঁ, আৰু প্ৰায় 6 পৰা 7 মিনিটমান এইদৰে ভাজি থাকিম, যাতে বগৰীৰ যিখিনি কেঁচা ভাৱ আছে সেইখিনি সম্পূৰ্ণভাৱে নোহোৱা হৈ যায়। আৰু এইদৰে বগৰীখিনি মই কণ্টিনিউ ভাজিয়ে আছোঁ। আৰু ভাজি থকাৰ মাজতেই মই এতিয়া সোৱাদ অনুযায়ী নিমখ দিম, নিমখ আৰু হালধি। নিমখ প্ৰথমতে মই 2 চামুচ দিছোঁ সৰু চামুচেৰে, লগতে হালধি দিম 1 চামুচ। হালধি নিমখ দিয়াৰ পিছতো আকৌ খুব ভালদৰে ভাজিম কিছু সময়। যিহেতু বগৰীখিনি খুব বেছি শুকাই লোৱা নাছিলোঁ মই, সেইকাৰণে প্ৰথমতে তেলৰ সৈতে খুব ভালদৰে ভাজিব লাগিব। এইদৰে 6 পৰা 7 মিনিটমান ভজা হৈ গ'ল।
এতিয়া আমাক আচাৰ বনাবলৈ লাগিব মেইন ইনগ্ৰেডিয়েণ্ট হৈছে গুড়। গুড়ৰ সলনি আচলতে চেনিও ব্যৱহাৰ কৰিব পাৰি, কিন্তু মিঠা আচাৰ বুলি ক'লে আচলতে মই গুড় প্ৰিফাৰ কৰোঁ। গুড়খিনি মই সৰু সৰুকৈ কাটি লৈছিলোঁ আৰু এইখিনি প্ৰায় 400 গ্ৰামমান আছে। মই জুখি দিয়া নাই, আচলতে আন্দাজ কৰি দিছোঁ। প্ৰথমতে দি লওঁ, যদি কম হয় আকৌ অকণমান দি দিম। আৰু গুড়খিনি সৰুকৈ কাটি দিছোঁ, তেতিয়া সোনকালে মেল্ট হৈ যাব আৰু তেতিয়া ভাজিবলৈ আচলতে সুবিধা হয়, কাৰণ গুড় গলিবলৈ যিহেতু সময় অকণ লয়। লাহে লাহে গুড়খিনি গলি আহিব ধৰিলে আৰু মোৰ লাগিছে গুড়ৰ পৰিমাণটো কমিলে, কাৰণ এই বগৰীখিনি টেঙা বগৰী হয়। মিঠা বগৰী হ'লে গুড় কমকৈ দিলেও হৈ যায়। আৰু টেঙাৰ কাৰণে মই আকৌ সৰু বাতিৰে আধা বাতিমান গুড় দিলোঁ। আৰু এইখিনি মানে গোটেইখিনি মিলাই প্ৰায় 450 গ্ৰাম মানে হ'ব 1 কেজি বগৰীৰ কাৰণে। এতিয়া আকৌ কণ্টিনিউ লৰাই আছোঁ গুড়খিনি গলি যোৱালৈকে। এতিয়া গুড়খিনি সম্পূৰ্ণভাৱে মেল্ট হৈ গ'ল আৰু এইখিনি সময়তে মই যিখিনি শুকান মছলা লৈছিলোঁ সেইখিনি যোগ কৰিম। আচলতে নিমখ অলৰেডি দিয়া আছে টেষ্ট অনুযায়ী, কিন্তু ক'লা নিমখ অকণমান দিছোঁ, কাৰণ ক'লা নিমখ আৰু চাট মছলাই এই আচাৰৰ টেষ্টটো দুগুণ কৰি দিয়ে। সেইকাৰণে এই দুটা মই স্কিপ কৰা নাই। লগতে শুকান জলকীয়া দিছোঁ অকণমান জ্বলা হ'বৰ কাৰণে, কিন্তু কালাৰৰ কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিব পাৰি। কিন্তু মই ভাবিলোঁ যে বগৰী আচাৰ যিহেতু অলৰেডি কালাৰ থাকিবই, সেইকাৰণে মই একো বেলেগ কালাৰৰ কাৰণে ব্যৱহাৰ নাই কৰা। এইখিনি খুব ভালদৰে ভজা হৈ গ'ল আৰু চাওক খুব ধুনীয়াকৈ উতলি আহিছে। কিন্তু এটা কথা, কণ্টিনিউ যদি মই এইদৰে উতলাই থাকোঁ তেতিয়া এই গুড়খিনিৰ পাগ উঠি যাব, মানে বেছি পগাই হৈ যাব আৰু তেতিয়া কিন্তু আঠা আঠা হৈ যাব। আৰু সেইকাৰণে মই বেছি দেৰি নকৰোঁ, এইখিনি সময়তে মই যিখিনি মছলা লৈছিলোঁ সেই মছলাখিনি মই যোগ কৰিম আৰু মছলাখিনি দিয়াৰ পিছতে মাত্ৰ 1 মিনিটমান ভাজিম, তাৰপিছত নমাই ৰাখিম। আৰু একেবাৰে শেষত মানে নমোৱাৰ আগে আগে মই যিখিনি মছলা গুড়ি কৰি ৰাখিছিলোঁ সেইখিনি দিলোঁ আৰু সৰু চামুচেৰে মাত্ৰ 2 চামুচ হ'ব এইখিনি মছলা। আগতে কৈছিলোঁ যে খুব কম মছলাৰে মই আজি আচাৰখিনি বনাম, গতিকে কম মছলা ব্যৱহাৰ কৰিছোঁ। শুকান মছলাখিনি দিয়াৰ পিছত লগে লগে মই গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ আৰু 1 মিনিটমান ভজাৰ পিছতে মই গেছটো অফ কৰি দিম। কাৰণ বেছি যদি ভাজি থাকোঁ এই মছলাৰ যিটো গোন্ধ আছে, খুব ধুনীয়া গোন্ধটো, সেইটো নোহোৱা হৈ যাব। আৰু গেছটো অফ কৰাৰ পিছত মই ইয়াত 2 চামুচ দিছোঁ ভিনেগাৰ। এই ভিনেগাৰে আচাৰখিনি বহু দিনলৈ ষ্ট'ৰ কৰি ৰাখিব। ভিনেগাৰ দিয়াৰ পিছতো এবাৰ ভালদৰে গোটেইখিনি মিলাই লৈছোঁ। তাৰপিছত লগে লগে বেলেগ এটা বাতিত নমাই ল'ম, কাৰণ কেৰাহীত যদি ৰাখি দিওঁ তেতিয়া টান হৈ যাব। লগে লগে বেলেগ এটা বাতিত ট্ৰান্সফাৰ কৰিলোঁ আৰু এইখিনি চাওক আমাৰ আচাৰ ৰেডি হৈ গ'ল, বগৰীৰ মিঠা আচাৰ। আৰু এই আচাৰখিনিয়ে মই বনাবলৈ আজি বিচাৰিছিলোঁ, সেইকাৰণে বগৰীকেইটা মই কমকৈ শুকাই লৈছিলোঁ। আৰু চাওক আঠা আঠা হৈছে। আৰু এই আচাৰ বিশেষকৈ ৰুটি, পৰঠা বা লুচিৰ লগত খাবলৈ বহুত টেষ্টি হয়, বহুতেই ভাল হয়। আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, আৰু যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব। পুনৰ আহিম কিছুমান নতুন নতুন ভিডিঅ'ৰ সৈতে, গতিকে চাই থাকিব আৰু সকলো ভালে থাকক। বাই বাই।